মৰমৰ কণীহঁত মই আজি তোমালোকক এটা শিয়ালৰ সাধু ক'বলৈ লৈছোঁ। সাধুটোৰ নাম হ'ল শিয়াল আৰু আঙুৰ। এদিনাখন এটা শিয়ালে হাবিৰ মাজত দৌৰি ফুৰোঁতে তাৰ বৰ ভাগৰ লাগিল আৰু লগতে তাৰ ভোকো লাগিল। সি আহাৰ বিচাৰি ইখন হাবিৰ পৰা সিখন হাবিলৈ ঘূৰি ফুৰোঁতে হঠাতে এখন আঙুৰৰ বাগিচা দেখা পালে আৰু তাৰ আঙুৰবোৰ দেখি জিভাৰ পৰা কি হ'ল, লোভৰ পানী পৰিল। হেঁপাহ পলুৱাই আঙুৰ খোৱাৰ মনেৰে শিয়ালটোৱে আঙুৰৰ গছলৈ বুলি জাপ ধৰিলে। কিন্তু আঙুৰৰ গছবোৰ ইমান ওখ আছিল যে সি আঙুৰবোৰ ঢুকিয়েই নাপালে আৰু কেইবাবাৰো জঁপিয়াই আঙুৰ ঢুকি নোপোৱাৰ ফলত তাৰ বহুত ভাগৰ লাগিল আৰু সি গছৰ তলতে ভাগৰুৱা হৈ বহি পৰিল। অৱশেষত সি মনে মনে ভাবিলে যে এই আঙুৰবোৰ নিশ্চয় বৰ টেঙা হ'ব। মই আৰু এই টেঙা আঙুৰবোৰ নোখোৱাকৈ ঘৰলৈ উভতি যোৱাটোৱেই ভাল হ'ব। অৱশেষত শিয়ালটোৱে আঙুৰ খোৱাৰ আশা বাদ দি ঘৰলৈ বুলি দুখ মনেৰে উভতি গ'ল।